নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নীলম নেৱাৰলৈ স্বাগতম জনাইছোঁ। এতিয়া মই বিৰৰ কাৰণে খিচিৰি ৰেডি কৰিছোঁ। বিৰ বহি আছে, চাবনি কেনেকৈ বহি আছে। এনেকৈ ইয়াক বান্ধি থৈ দিওঁ চকীত। ই মোক চাই চাই বহি থাকে, হয়নে? তুমি বহি থাকা ন? দেখিছে কেমেৰাটোলৈ চাইছে। ইয়াক আমি জহা চাউল দিওঁ, জহা চাউল, মুগ দাইল, তাৰপাছত সেউজীয়া ৰঙৰ মুগ দাইল থাকে যে সেইটো দিওঁ। তাৰপিছত আলু অলপ মিক্স কৰি দিওঁ, আৰু বাকী চব্জি থাকিলে সেইবিলাকো মিক্স কৰি দিওঁ। আলু এটা মিক্স কৰি দিওঁ, সৰু সাইজৰ আলু মিক্স কৰোঁ। তাৰপিছত সেউজীয়া গ্ৰীণ মটৰ থাকে যে, এতিয়া ওলাইছে, কেতিয়াবাই ওলালে পিছে, সেইটো দি দিওঁ কেইটামান। সেইবিলাক দি চিটি মৰাই দিওঁ। তাৰপিছত ঘি দি দিওঁ অলপ, খাই ধুনীয়াকৈ খাই। মটৰ আৰু আলু, আৰু এটা কথা ক'বলৈ পাহৰি থাকিলোঁ, আমি ইয়াক পালেঙো দিওঁ, পালেং, গাজৰ সেইবিলাকো মিক্স কৰি দিওঁ। সেইবিলাক দিলে খুব ভাল, আৰু গোটেইখিনি মিক্স থাকিলে বেছিকৈ শাক পাচলি মিক্স থাকিলে ভাল। আৰু ইয়াৰ 10 মান্থ কমপ্লিট হ'ল, আৰু 11 মান্থ ৰানিং চলি আছে। সেইকাৰণে ইয়াক গোটেইখিনি দিবলৈ লাহে লাহে ট্ৰাই কৰিছোঁ মই খুৱাবলৈ। আমাৰ কাৰণে চাহ পাতিছোঁ, ৰঙা চাহ। আমি ৰাতিপুৱা ৰঙা চাহ খাওঁ, গুড় দিয়া। চাহ এনেকৈ পাতি দিলোঁ। কি হ'ল? খুব চিঞৰি আছে ই মোক। তোমাক ভোক লাগিলে? তোমাৰ খানা হ'ব এতিয়া দেই। চাই দিয়া। কৈ দিয়া, হেল্ল' গাইছ, আপোনালোকৰ খবৰ ভালনে? কৈ দিয়া। আমাৰ ইয়াত খুব ঠাণ্ডা। মই এইপিনে ৰ'দত বহি চাহ খাই লৈছোঁ, আৰু বিৰকো চকীত এনেকৈ বহাই তাকো ৰ'দত বহাই দিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এইপিনে বীৰৰ খানা হৈ গৈছিলে, বীৰক এনেকৈ বহাই খানা খুৱাই দিছোঁ। তাক ইটো লাগেই খেলিবলৈ, নহ'লে সি ভালকৈ নাখায়। কিবা এটা দিব লাগে, তাক অলপ উমলাই খুৱাব লাগে, তেতিয়া সি ভাল পায়, খায়ো ভাল পায়। No.
এইপিনে মই বীৰৰ কাপোৰ জাপিছোঁ ইমান কাপোৰবোৰ লেতেৰা হয় নহয় সৰু ল'ৰা ছোৱালীৰ তাক খেলাই খেলাই মই কাপোৰ জাপি আছোঁ কাপোৰ জপা হৈ যোৱাৰ পিছত ইয়াক গা ধুৱাই দিম মই এতিয়া আৰু আপোনালোকে চাই যাওক মোৰ বীৰৰ লগত কেনেকৈ দিনবোৰ পাৰ হৈছে বাৰে বাৰে বুকুতে লাগি ৰয় ভাল পোৱাৰে বৰণ মোহনীয়া চাৱলীৰে নাচাবা বাৰে বাৰে আমি এইবাৰ খেতি কৰিছোঁ এনেকৈ আলু ৰুইছোঁ অলপকৈ নহৰু পিঁয়াজ ইপিনে ধনিয়া অলপ আছে ইপিনে আলু আছে আৰু ৰ'ব দেই এইখিনিও ধনিয়া লগত অলপ আলুও আছে তাৰ পাছত ইয়াত অলপ পালেং সিঁচিছোঁ পালেংটো হৈছে পালেংটো পিছে বীৰৰ কাৰণে হৈ যাব লাগে ইয়াত মূলা এইটো মই আৰু বীৰ আমাৰ এখেতে কাপোৰ ধুই শুকুৱাই দিছে আমি এনেকৈ গোবৰ ইয়াত জমা কৰি থৈ দিওঁ কাৰণ বাৰীত লাগে ন গোবৰ ইয়াত নাপায় বহুত দূৰৰ পৰা আনিব লগা হয় আৰু মই এইপিনে বীৰক গা ধুৱাইও আনিলোঁ আৰু এয়া ভিডিঅ' হৈছে মাঘ বিহুৰ দিনাখন ইয়াক ধুনীয়াকৈ গা পা ধুৱাই কাপোৰ চাপোৰ পিন্ধাই দিম মই এতিয়া আৰু আপোনালোকৰ এইপিনে মাঘ বিহু কেনেকুৱা গ'ল সেইটো জনাব কমেণ্টত আমিতো অৰুণাচলত থাকোঁ এনেকৈ মাঘ বিহুৰ একো ইয়াত আয়োজন কৰা নহয় তেওঁ আমি যিখিনি পাৰিলোঁ সেইখিনি কৰিলোঁ আৰু আপোনালোকে চাই যাওকচোন আবেগে করে চিপাল মিলিছে মিলিব দিয়া দুখনিয়া বাঢ়িছে বাঢ়িব দিয়া ভাল পোৱা তোমাতেই দুচকু লাগি ৰয় কি কৰো তুপাল আবেগে করে চিপাল মিলিছে মিলিব দিয়া দুখনিয়া বাঢ়িছে বাঢ়িব দিয়া ভাল পোৱা Mau paci apa dia? একদম তোলা আসবেন পর্দাটা সুপসে রাখা থাকবে এমনে সোৱা এমনে ফুড শুট লগাই ৰেডি ন মায়ে ফুড শুট লগাই ৰেডি কৰি দিলে এনে মায়ে ফুড শুট লগাই ৰেডি এতিয়া বাই 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 গাইস মই হোম বাই বাই মই হোম বাই 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 গাইস মই হোম
এতিয়া বীৰ হ'ব ধুনীয়াকৈ খুৱাই দিম। ঘিলা পিঠা বনাবলৈ পিঠাৰ গুড়ি ইয়াত নাৰিকল অলপ দি নাৰিকলৰ গুড়া অলপ দি পিনে ৰেডি কৰি লৈছোঁ। গুড়ো সৰু সৰু কাটি লৈছোঁ। এতিয়া গুড়কো মই পানীত গলাই ল'ম। মই এনেকৈ কেৰাহীত পানী অলপ দি ল'ম। ইমান দিলে হৈ যাব পানী। তাৰপাছত গেছৰ মিডিয়াম কৰি থৈ দিছোঁ। লগতে গুড়ো দি দিছোঁ। গোটেইখিনি গুড় এনেকৈ দি লৈছোঁ। লৰাই থাকিম অলপ অলপকৈ, গলি যোৱালৈকে অলপ অলপকৈ লৰাই থাকিম। গলি গ'লে হৈ যাব আৰু গুড়টো গলিবহে লাগে। এয়া গলি হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ। গুড়টো হৈ যোৱাৰ পাছত মই চাকনিৰে চাকি লৈছোঁ, কাৰণ ইয়াত কিবা জাবৰ নিচিনা থাকে, মই মানে পাওঁ, সেইকাৰণে মই চাকি লৈছোঁ। আৰু এইপিনে পানীটো লাহে লাহে দি গুড়ৰ পানীটো লাহে লাহে দি কিনে মই এইপিনে ৰেডি কৰি ল'ম। আৰাজ হৈ উঠিলে। হাঁহি দিয়া বাৰ। অঁ সীতাৰাম সীতাৰাম কৰি দিয়া। বীৰ সীতাৰাম সীতাৰাম কৰি দিয়া। সীতাৰাম সীতাৰাম ৰাম ৰাম সীতাৰাম। মই বনাইছিলোঁ এইপিনে ঘিলা পিঠা, তিলৰ লাডু, তাৰপিছত নাৰিকলৰ লাড়ু এনেকৈ বনালোঁ আৰু। ৰাতি সাজৰ কাৰণে মাছ ফ্ৰাই কৰিছোঁ। ইপিনে আলু, পিঁয়াজ, বিলাহী কাটি থৈ দিছোঁ। লগতে মই ফুলকবিও বইল কৰি থৈ দিছোঁ। ফুলকবিৰ লগত মই মাছ বনাম। আলুটো মিক্স নকৰোঁ, ফুলকবি মাছ বনাম। আৰু লগতে গ্ৰীণ মটৰ। মই বিলাহী, কেঁচা জলকীয়া, পিঁয়াজ এনেকৈ ভাজি লৈছোঁ। হালধি নিমখো দি লৈছোঁ। বিলাহী অলপ সিজাৰলৈকে মই ইয়াক ঢাকি দিম। বিলাহীটো প্ৰায় সিজিলে এতিয়া মই ফুলকবিখিনি দি দিছোঁ। মই এতিয়া গ্ৰীণ মটৰখিনিও দি ল'ম অলপ। আৰু লাষ্টৰলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।